हेलो फ्रेंड्स नमस्कार मैं केटामान विशेष कथा कब कारणे आज भिडिओत आहिलो आपनालोके जेतिया आज जोंतु प्रधानमंत्री কৈছে आपनालोকক हेरिटु जलाबो कारणे साकी बा मम एनेके जलाबो कारणे आपनालोকক जेतिया কৈছে आपनालोके घৰৰ लाइट समूह সম্পূৰ্ণৰূপে বন্ধ কৰি দিব আৰু ঘৰৰ লাইট সমূহ বন্ধ কৰাৰ সময়ত আপোনালোকে ঘৰৰ মেইন সুইচ কেতিয়াও কাটি নিদিব আৰু আপোনালোকে যেতিয়া টিভি বা বেলেগ যোনখিনি বৈদ্যুতিক বস্তু আছে সেই বৈদ্যুতিক বস্তুখিনি আপোনালোকে বিদ্যুৎ তাৰ পৰা কৰ্তন নকৰিব আৰু আপোনালোকে যেতিয়া লাইটখিনি জ্বলাব সেই লাইটখিনি এটা এটাকৈ অন কৰিব আৰু আপোনালোকে যেতিয়া साकी बा मम जलाब तार ओसरत आपनालोके সেই বস্তুখিনিৰ পৰা জ্বলি যাব পৰা বস্তুখিনি আপোনালোকে ওচৰত নাৰাখিব আৰু আপোনালোকে ৰাখিব তেনেকে হেখিনি বস্তু নাৰাখিব আৰু আপোনালোকে বাহিৰলৈ ওলাই নাযাব আৰু সামাজিক যিখিনি দূৰত্ব আছে সেই সামাজিক দূৰত্বখিনি আপোনালোকে বজাই ৰাখিব আৰু হ্যান্ড স্যানিটাইজাৰ ইউজ নকৰিব হ্যান্ড স্যানিটাইজাৰ ইউজ কৰিলে আপোনালোকৰ হাতত যেতিয়া চাকি জ্বলাব যাব তেতিয়া হলে আপোনালোকৰ হাতত হেতু পৰা জ্বলি যোৱাৰ চান্স আছে হেতু কাৰণে আপোনালোকে যোনখিনি আছে সেই নিয়মখিনি আপোনালোকে মানি চলিব আৰু যোনখিনি নিয়ম দিছে সেইখিনি আপোনালোকে মানি চলিব বাহিৰলৈ ওলাই নাযাব সামাজিক দূৰত্ব বজাই ৰাখিব আৰু ঘৰত থাকক সুৰক্ষিত থাকক ধন্যবাদ।